নমস্কাৰ বন্ধুসকল, মই কবিতাই আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি ভাবিছোঁ গধূলি টাইমত যিহেতু চাহ কাপৰ লগত মই নিমখীয়া কিবা এটা খাই খুবেই বেছি ভাল পাওঁ আৰু আমাৰ ঘৰৰ মানুহখিনিও সদায় চাহৰ লগত নিমখীয়া বহুত অলপ কিবা এটা হ'লে ভাল পায় আৰু মই সেইকাৰণে সদায় নিমখীয়া কিবা এটা বনাওঁৱেই। তো সেইটো কাৰণে ভাবিছোঁ আজি মই কি বনাওঁ যদি আপোনালোকক দেখাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, তেনেহ'লে আপোনালোকেও বনাব পাৰিব নহয়নে? খাই চাই মোক ক'ব পাৰিব মই কেনেকুৱা বনাওঁ। তো তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু এটা কথা, আমি সদায় চাহ খোৱাৰ আগতে কেইটামান কাম কৰি লওঁ, যিটো চাগে আপোনালোকেও কৰে। আজি মই দেখামচোন আমি কি কাম কৰি লওঁ। এয়া মা আৰু মই দুইজনী মিলি সন্ধিয়াৰ টাইমত ধূপ বন্তি জ্বলাবৰ বাবে আমি গোঁসাই ঘৰলৈ গৈছোঁ। ধূপ বন্তি জ্বলোৱাৰ আগত প্ৰথমে গোঁসাই ঘৰত জনা দুইজনীয়ে সাৰি মোহাৰি চাফা কৰি ল'ম। এয়া মায়ে এতিয়া বন্তি গছি জ্বলাবলৈ লৈছে। এয়া মায়ে এতিয়া গোঁসাই ঘৰৰ বন্তি গছি জ্বলাই লৈছে। এয়া চাকি বন্তি জ্বলাই লোৱাৰ পিছত দেউতাই কীৰ্তন পাঠ কৰিবলৈ লৈছে। এনেদৰে সদায় সন্ধিয়া টাইমত দেউতাই কীৰ্তন পাঠ কৰে। সঁচাকৈয়ে নহয়নে? যদি সন্ধিয়া টাইমত আমি এনেদৰে অকণমান সময় ভগৱানক চিন্তা কৰোঁ, মনটো কিমান যে ফ্ৰেছ লাগে নহয়নে? আৰু দিনটোৰ ব্যস্ততাৰ পিছত এনেদৰে অলপ সময় মৌনতাৰে থাকি ভগৱানক চিন্তা কৰিলে মনটো খুবেই আনন্দ লাগে। হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে হাৰ। অধৰ্মে কেৱলে দুখ লয়, মধ্যমে গুণ দুখ লয় কৰিয়া বিচাৰ। উত্তমে কেৱলে গুণ লয়, উত্তমে অল্প গুণ কৰ বিস্তাৰ। দুখৰ সাগৰ কলিতাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ। মহাপাপী জাতি তয় কলিত সুখে
মুখে কৰি হৰিৰ কীৰ্তন অবিদ্যাজনিত সুখ সত্যলোক আদি কৰি আত্মনিৰপেক্ষ নিৰন্তৰ কেৱলে চিদাংগ সুধি কৰণে ক্ষেমাত জানা পুৰুষাৰ্থ মুমুখ সকলে জগত ইটো বাসুদেৱময় মাত পুৰুষাৰ্থ জানি বা জ্ঞানীৰ সমস্ত সুখকে তেজি পুৰুষোত্তম এনেদৰে ধূপবন্তি জ্বলাই এতিয়া মই এয়া পাকঘৰলৈ আহিছোঁ। ভাবিছোঁ পকৰি কেইটামানকে বনাওঁ। তেন্তে এই পকৰি কেইটাৰ বাবে কি লাগিব আহকচোন চাওঁ। এইটো বনাবৰ কাৰণে আমাক লাগিব 3টা আলু। মই আলুকেইটা খুব ভালদৰে বাকলি গুচাই ধুই লৈছোঁ। আৰু লাগিব অলপ বেচন, 2টা পিঁয়াজ। আপোনাৰ যদি পিঁয়াজৰ চাইজটো ডাঙৰ হয় তেনেহ'লে এটা দিলেই হ'ব। আৰু এনেদৰে নহৰু 3 ফুটা আৰু আদা অকণমান হ'লে হৈ যাব। এতিয়া আমি এই আলু 3টা ৰুকনিত ৰুকি ল'ম। আলুকেইটা মই এতিয়া এনেদৰে ৰুকনিত ৰুকি ল'ম। এয়া মোৰ আলুকেইটা এনেকৈ ৰুকি লোৱা হৈ গৈছে। 3টা আলু এইকেইটা এনেকৈ ৰুকি লোৱা হৈ গৈছে। এতিয়া মই ইয়াত পিঁয়াজকেইটা কাটি ল'ম। সৰু আদাখিনিও মই এনেকুৱা চাইজত সৰু সৰুকৈ কাটি ইয়াত দি দিছোঁ। এই আলুখিনিত এতিয়া মই এনেদৰে 4 চামুচ বেচন মিক্স কৰিম। এতিয়া মই ইয়াত অলপমান 2টা আঙুলিৰ মাজত যিমানখিনি সিমানখিনি ক'লা জিৰা দিছোঁ। ক'লা জিৰাৰ পিছত ইয়াত মই অলপমান মছলা দিম। আপোনালোকে যদি জ্বলা খায় জলকীয়া দিব পাৰে। যিহেতু আমাৰ জ্বলাটো নাখায় সেইটো কাৰণে মই জলকীয়া দিয়া নাই। আপোনালোকে ৰেড চিলি বা কেঁচা জলকীয়া দিব পাৰে। মই এতিয়া অলপ নিমখ দিছোঁ, অলপমান ধনিয়া পাউডাৰ দিছোঁ। এতিয়া এনেদৰে গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই কেৰাহীখন এনেদৰে গৰম হ'বলৈ পাতি দিছোঁ। গৰম হোৱাৰ পিছত ইয়াত ৰিফাইন তেল দিম আৰু ৰিফাইন তেল দি পকৰিকেইটা ৰঙচুৱা হোৱালৈকে ভালদৰে ইলুটি-শিলুটিকৈ ভাজি ল'ম। এয়া মোৰ পকৰি প্ৰায় হৈছেগৈ। এনেদৰে ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। তাৰপিছত মোৰ পকৰি সম্পূৰ্ণৰূপে ৰেডি হৈ যাব। মোৰ চাহ আৰু পকৰি পকৰিকেইটা হ'লেগৈ। চাহ হৈ পিনে পাতি দিলোঁ। চাহো এতিয়া প্ৰায় হৈছেগৈ আৰু। এয়া মোৰ গৰম গৰম চাহ আৰু পকৰি ৰেডি হৈ গৈছে। এতিয়া দেউতাহঁত টিভি চাই আছে, তালৈকে লৈ যাওঁ।
এয়া গোটেইকেইটাই বহি টিভি চাই এনেদৰে সন্ধিয়াৰ চাহকাপৰ জুতি লৈ সঁচাকৈয়ে খুব ভাল লাগে নহয়নে? আমি এনেদৰে সদায় সন্ধিয়া গোটেইকেইটা মিলি চাহ খাওঁ। আৰু আপোনালোকেও এই পকৰীকেইটা মোৰ দৰে বনাই খাই চাবচোন, আৰু কেনেকুৱা লাগিলে খাই কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো কিন্তু শেষলৈকে চাব, আৰু যদি ভাল লাগিলে লাইক কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেন্তে আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।